RJ ব্লগলৈ স্বাগতম। তাৰমানে আপোনালোকক আজি এনেকুৱা এটা পুখুৰী দেখুৱাম, আপোনালোকে চাই মানে আচৰিত মানিব। কি জানেনে, মালিকটোক আগে দেখুৱাই লওক, চলক ভিডিঅ'টো আৰম্ভ কৰোঁ আমি। তাৰমানে এতিয়া কথাটো বেছি নকওঁ। পুখুৰীটোত এনেকুৱা কাহিনী আছে, আপোনালোকে দেখিলে এনেকুৱা আচৰিত মানিব। পুখুৰীটোত আচৰিত মানবই আৰু। এই এতিয়া মই বস্তিৰ মাজে মাজে যাই আছোঁ পুখুৰীটো চাবৰ কাৰণে। আপোনালোক একদম তাৰমানে মই ফুৰিব গৈছিলোঁ, যাওঁতে ইমান চলিও লগত লৈ আহিছোঁ মই। তাৰমানে এন্দেও যাব বোলে পুখুৰীটোত কাম কৰিবৰ কাৰণে। এই মানুহটো নাতিয়াক হ'লে এন্দে তাৰমানে পুখুৰীটো চাব, চাই আতিয়াকৰ লগত কিবা কাম বন কৰিব আৰু। কোঁৱাই এই ক'ত হয় নেকি? তাৰমানে কাৰ পুখুৰীটো কাৰ হয় নেকি? দে যাই আছোঁ যো। পুখুৰীটো চাব যাই থাকোঁতে আপোনালোকক এটা কথা কওঁ, মানে কেনেকুৱা জানেনে বস্তুগিলা, যদি ঘৰৰ গৃহিণীজনী ভাল হয়, ভৱিষ্যত বহুত সফল হ'ব পাৰি। আৰু যদি আৰু গৃহিণীজনী ঠিক নহয়, জীৱনত সফল হ'ব নোৱাৰা। সেইকাৰণে কিছুমান কথা লক্ষ্য ৰাখি পেলাই গৃহিণীটো ভাল হ'ব লাগে। তাৰমানে গৃহিণী মানে কি সকলো নহয় দেই, কিছুমানহে। তাৰমানে কেনে ধৰিলোঁ মোৰ তাতে বিয়া হৈছে, হৈ কেনে আকৌ বেলেগক পচন্দ কৰে বা বেলেগৰ বস্তু লোভ কৰে। বা মোৰে কথা কওঁ, মই যদি বেলেগৰ বস্তু লোভ কৰোঁ, জীৱনত মোৰ শান্তি নাই। পথাৰে আছোঁ নে, একদম ৰাস্তা ডাইৰেক্ট বোকা হৈ আছে। সেনেকুৱা কথা কি কোৱা, মাছ লোভ কৰা কথাটো যি কৈছোঁ কেনে জানেনে, এতিয়া ধৰিলোঁ মোৰ লগৰ ছোৱালী এটাই বাইক লৈছি, মই যদি ভাবোঁ বা ই বাইক লৈছি, মোৰ জীৱনটো এনাই গ'ল, জীৱনত এনাই নাযায়, মেহনত কৰিব লাগিব। এতিয়া বেলেগে কাম কৰিছে, ময়ো কাম কৰিম। কাম কৰি ধৰিলোঁ বেলেগে 1000 টকা পাইছে, মইতো কমচে কম 500 টকা পাম। সেই 500ৰে 200 টকা জমা কৰি কিনে সেনেকৈ সফল হ'ব পাৰি। বহুত চলি দেখা পাইছোঁ, তাৰমানে জীৱনত হাৰ মানি যায়। হাৰ মানিব নালাগে, হাৰ মানিলে কাম নাই। ঠিক তেনেকুৱা এই পুখুৰীটোৰ বিষয়ে পুখুৰীটোৰ বিষয়েদি মিলি যাই আছে কথাটো। আপোনালোক পুখুৰীটো দেখুৱাম। পুখুৰীটো চাই কেনে ক'ব লাগিব, এই মানুহজনে কোনোদিন হাৰ নামানে। যোৱাবাৰ বেৰা দিছি, এইবাৰো বেৰা দিছি। এইবাৰ আপোনালোক পুখুৰী দেখুৱাম, চাব আৰু আপোনালোকে চাই মজা লাগিব। এলি আমি পুখুৰীটোৰ মালিকৰ তাৰমানে জেগাখিনি পালোঁ। এটা আমাৰো বোলে ক'ৰবাত মাতি আছে, মই চিনি নাপাওঁ দেচোন। তথাপিও আপোনালোক পুখুৰীটোৰ মালিকৰ কাষক লৈ যাই আছোঁ। অলপ জংঘল আছে, কিন্তু পুখুৰীটোৰ মালিকৰ জেগাত যাওঁতে বেৰা কিমান চাবি, বেৰাই আপোনালোকে চাই থাকিব, বেৰা। এইখিনিতে মাটিত আগতে তাৰমানে কুঁহিয়াৰ খেতি কৰিছিল, সকলোতকৈ চৰাকৈ বনাই লৈছে। মালিকটো বুদ্ধি আছে। বুদ্ধি মানে কি আৰু, মেহনত কৰে, মেহনতৰ ফল দেখা পায়। সেনেকুৱা এটা আগতে বহুত কুঁহিয়াৰ খেতি কৰিছিল। কুঁহিয়াৰ খেতিৰ পিছত আকৌ এতিয়া বাঁহ ৰুই দিছে, তাত মাজতে তামোল চামোলো ৰুইছিল। সেইগিলাখান আৰু এটা এতিয়া তামোল আছে, বাকী আগতে তামোল আছিল, সেইগিলা কাটি পেলাইছে কোনোবাই মনে। ঠিক তেনেকুৱা এটা ঘৰ আছে, আপোনালোক দেখুৱাম। এইটো ঘৰ তাৰমানে আমি যেতিয়া সৰু তেতিয়াৰ পৰা এই ঘৰটো আছেই, এতিয়াও আছে। হয়তো ৰিপেয়াৰিং চলি থাকে ঘৰটোত। এইটো ঘৰ চাই লওক আপোনালোকে। তাৰমানে কাম কৰি যেতিয়া ভাগৰ লাগিলে ইয়াতে শুই থাকে মালিকটো। এইটো ঘৰত এই কিবা কাম কৰা যোগাৰ টোগাৰ থৈ দিয়ে, কোদাল আছে, তাৰপিছত এইগিলাখান আছে, এইগিলা কিবা আছে আৰু। ফাইনেলি আমি পুখুৰীটো আহি পালোঁ, কিন্তু মালিকটোকো দেখিছোঁ। পিছত ভিডিঅ' কৰিব গ'লে গালি পাৰে নেকি, তথাপিও ভয় লগা। আগৰ দিনো মানুহ নাই, এইটোৱে কাম কৰি আছে। তাৰমানে আপোনালোক দেখি আছোঁ, এইগিলা বেৰাৰ কামেই কৰি আছে। তেখেত বেৰাৰ কাৰণে বিখ্যাত, আপোনালোক দেখি আছোঁ। এইগিলা বেৰা চাই লওক। পুখুৰীটো আপোনালোক দেখি আছোঁ, যাই এপান্দিও এখন বেৰা আছে। এইখন পুখুৰীৰ পাৰে বেৰা, তাৰমানে পুখুৰীটোৰ ভিতৰত খচকৈ সোমাবও নোৱাৰা। এই চাইডে যাই সোমাব লাগিব। য'ত এতিয়া তাৰমানে ফাইনেলি মাছটো আছে, তাতে মাছটো এই মাজত থৈ দিছে। ৰাগ উঠছি মালিকটোৰ, কিবা কৈ আছে। সেই গাইছে এইবাৰ যোনটো ডাঙৰ মাছ আছিল, এই মাজৰ পুখুৰীখিনিত খাই দি কেনে ৰাখি থৈ দিছে। তাৰে ওপৰতো বেৰা, তাৰমানে বেৰা পূৰা বিখ্যাত আৰু। এইগিলা বেৰা এইগিলাখান চাইডেদি আপোনালোক তলৰ পৰাই দেখোন বেৰাখানো চাই থাকিব। পুখুৰী আপোনালোকে চাই লওক।
ওপৰৰ পৰা যি দেখুৱাইছিলোঁ এখান্তি এতিয়া এইটো তাৰমানে বছৰে মাছ দে মানুহটোৱে দিলে কি হ'ব মাছটো কোনি লৈ যায় কি লৈ যায় কোনো একো পাত্তা নাই বেচেৰা মাছ বেচিবই নাপায় ইয়াৰ পৰা চোৰে হয় নে কি হয় তাৰমানে মালিকেহে জানে কিন্তু বহুত টকাৰ মাছ দিয়ে মেহনত বহুত কৰে কিন্তু মাছটো গায়ব হৈ যায় বেচাৰ টাইমত ইয়াতে যি বছৰে বছৰে মাছটো দিয়ে আপুনি যি বিক্ৰী কৰা টাইমত মাছটো পা নে নাপা নাপাওঁ চব হেৰি কৰি ফেলে গায়ব হৈ যায় গাই হৈ যায় কোনোতো দেখাও নাপাওঁ কোনে কিনিছি এনে বিক্ৰী কৰা ধৰিলেও মাছ দেওঁতে 1000 টকাৰ দিলি 1000 টকা নহয় বেছি যোৱা বছৰ 2500 টকাত দিছিলোঁ বিক্ৰী কৰোঁতে কিমান পাইছা 900 900 টকা দে লাভেই লাভ দেখোন বাহুৰ বেৰাৰ দামেই নুঠি পায় দেখোন আপোনাৰ এনেকৈ হ'লে কেনেকৈ হ'ব মানুহ এনেকৈ ইনকাম কৰি কেনেকৈ হ'ব মাছ দিব 2500 যদি 900 টকাৰ মাছ পায় এনেকৈ আমাৰ নাৰ পুখুৰী এটাতে ভিডিঅ'টো সামৰণি কৰিলোঁ জয় আই অসম।